Hi guys, welcome to my channel Gurihati vlog. आज আমি আহিছো গুৱাহাটী ৰাস্তাত একেবাৰে কম আছে জনাংশ আহিব আপোনালোকক ৰাখ চাবলৈ খৈৰাবাৰীলৈ দিব দিব হ'ব দে কীৰ্তন হৈ আছে চাওক আপোনালোকে আজি প্ৰথম দিনটো বেছি দোকান পোহৰ হোৱা নাই বাৰু আৰম্ভ হৈছেহে আজি অহাকালিৰ পৰা পুৰা হ'ব আৰু ৰাখ খাই থাকক আপোনালোকে এই চাওক আমাৰ অপু পুৰা এনজয় কৰি আছে ৰাখত এইকেইটা আৰু একবাৰ আহিম চাওক আজি যিহেতু মানুহ কম আছে সেইকাৰণে আজি অলপ ভালদৰে চাই লওক দোকান পোহৰবিলাক আজি একেবাৰে মানুহ হেৰেঙা আজি মানুহ নাই বাৰু আজি যিহেতু প্ৰথম দিন আজি ইয়াতে বনাই আছে মীনা বজাৰ আপোনালোকে আহিলে চাব পাৰিব এই মীনা বজাৰ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই অহাকালিৰ পৰা হয়তো ষ্টাৰ্ট কৰিব যেহেতু আজি প্ৰথম মানুহৰ জনসংখ্যা কম একেবাৰে আমাৰ মীনা বজাৰ চাই লওক আপোনালোকে একেবাৰে মানুহ নাই আজি এইবিলাক দোকান পোহৰ আছে মীনা বজাৰৰ লগতে আপোনালোকে কিবা কিনিব পাৰিব যি কিনিব বিচাৰে সকলো পাব ইয়াতে এতিয়া প্ৰায় 11টা বাজিলে আমি ৰাখ চাই চাই ঘৰলৈ আহি আছোঁ এতিয়া যেহেতু বহুত খোজকাঢ়িলোঁ সেইকাৰণে পিলপিলিতে আহিলোঁ কি কৰিব আৰু ভৰি একেবাৰে বিষাই গৈছে এতিয়া আমাৰ কি কোৱা তুমি হয়নে নহয়
সেইবাবে আমি আজি পিলপিলিতে আহিলোঁ। মানুহ যিহেতু কমে আছে, পিলপিলি আহিব দিছে বাৰু আজি ৰাসলৈকে। বাই বাই, গুড নাইট।